ৰাতিপুৱা উঠি কিনে অলপ ওলাই আহিছোঁ যোনখিনি ঠাইত আছোঁ আৰু পূৰা এনেকুৱা ঠাই সেইফালে এইবিলাক পাহাৰ আছে সেইফালে ভূটান আছে সেইটো চাইড ভূটানৰ একদম কাষতে আছোঁ আমি हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल तो आज এটা নতুন ভিডিওৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ ব্লগটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ আমি কালি ৰাতি মাউৰিয়া বান আহি পালোঁ আহি কিনে আমাক ৰুম চুম দিলে ইয়াতে থাকিবৰ কাৰণে অলপ ফাৰ্ষ্টতে থাকাৰ কাৰণে অলপ প্ৰব্লেম হৈছিল তাৰপিছত আমি এডজাষ্ট কৰি ল'লোঁ এতিয়া আমি ৰুমৰ পৰা ওলাই আহিছোঁ সাইডত যাম কাৰণে তো চাই লওঁ সাইডত যাই কিনে আজি কেনেকুৱা লাগে কাষতে দোকান আছে চাহৰ আহিলোঁ চাহ খাবৰ কাৰণে ইয়াৰে চাহ কি মজা টেষ্ট গাখীৰ পুৰা অৰিজিনেল আৰু পুৰা ইয়াতে খেতি বহুত হয় ন গৰু চৰুবিলাক বহুত আছে সেইকাৰণে ইয়াৰে চাহ মজা আৰু গাঁও পুৰা গাঁৱে আৰু এতিয়া চাহ তাহ খাই ল'লোঁ আৰু ইয়াৰ পৰা আৰু অলপ সেই কৰিব লাগিব ভিতৰত যাব লাগিব যাওঁ জংগলৰ মাজে মাজে যাই আছোঁ কিমান দিন এনেকুৱা ৰাস্তাত যোৱা নাই আগলৈকে আমি যাম তাৰ পাছত জংগল ন আমাক স্কট কৰা মানুহ আগত ৰখি আছে তালৈকে যাব লাগিব মজা লাগিছে কি বঢ়িয়া সৰু সৰু ৰাস্তা দি যাই আছোঁ গাড়ী ৰখাই দিলোঁ কাৰণ ইয়াতে বৰ্ডাৰ সিকিউৰিটি ফৰ্চে আমাক সোমাব দিয়া নাই কাৰণ ইয়াতে পাৰমিশ্যন লাগিব ন সেইকাৰণে লোকেল মানুহ আহিছে পাৰমিশ্যন ল'বৰ কাৰণে তাৰপিছত আমি ভিতৰত সোমাম আমাক ভিতৰত সোমাব দিলে এতিয়া আমি ইহঁতৰ পিছে পিছে যাই থাকিম আমি আহি কিনে ইহঁতে য'ত কৰিব চাৰ্ভে সেইখিনি ঠাই তাৰমানে পালোঁ আৰু SSB কেম্পত কিবা কিবি কৰি চহী তহী কৰি নাম চাম লিখি আহি পালোঁ আমি এতিয়া সেই ঝাওবনৰ মাজে মাজে যাই থাকিম আগত ইহঁতে কিবা পাতিব মই তাত ৰখিম নে চাওঁ কি কৰোঁ শুনামতে বোলে ৰাতি ইয়াতে হাতীও ওলায় সেইকাৰণে আমি জলদি কাম শেষ কৰি কিনে ওলাব লাগিব আমি বৈ যোৱা সাগৰলে বৈ যোৱা নৈ কৈ যোৱা বুকুৰে বেথা মনত লৈ কি গাইছোঁ মই নাজানো কিন্তু কিবা অলপ গাইছোঁ আৰু পানীটো ঠাণ্ডা কাৰণে গানটো আহি গৈছে মনত পানীত আহি গ'লোঁ মানে অলপ ভৰিখন ধুম বুলি পিছত ধুম গাই ধুম পিছত Kantor start apa lagi? আমাৰ সবৰে কাৰণে খানা যোগাৰ কৰি থৈ দিছে আমি গৈ খালি হ'ল वाह गाहरी बाटी आহি গ'ল মোৰ কাখত এয়া গাহৰি বইলাৰ দুটা পালো দেখোন মই वाह ভাত কেইটা খাই আমি গা ধুব আহি গলো গুটেই কেইটা
যাতে গাটো অলপ ঠাণ্ডা পৰি যায়। তাৰপিছত মানে আমাৰ কাম আছে ন, সেইকাৰণে গাটো ধুই আমি অলপ আজি কাম কৰিম। সিহঁতে মেচিনবিলাক ছেটিং কৰি আছে ছেটেলাইটৰ দ্বাৰা। তাৰপিছত আমি কেনেল ছাৰ্ভে কৰিব আহি গ'লোঁ। পানীৰ মাজে মাজে আমাক মানুহে লৈ যাই আছে, আগে পিছে মানুহ আছে আমাৰ, একো ভয় নাই। জংঘলৰ মাজে মাজে আমি গৈ আছোঁ। তাৰপিছত লাষ্টত আমি BM দিম। BM মানে হ'ল বেছ মাৰ্ক। ইয়াতে আমি ভিডিঅ'টো শেষ কৰিব লাগিব আজি মানে ইহঁতে কেনেল ছাৰ্ভে কৰি বহুতখিনি গুচি গ'ল। মিনিমাম 1 কিলোমিটাৰমান গুচি গ'ল, আৰু আছে শেষ হোৱা নাই কাম তাৰমানে। তো মই ভিডিঅ'টো আধাতে শেষ কৰিলোঁ। তো সিহঁত গাড়ীখনৰ লাইটটো অফ কৰি গ'ল। ইয়াতে আৰু কাম মিনিমাম 5-6 দিন আৰু চলিব কাম। সেইকাৰণে আমাক সিহঁতে ইয়াৰে চব মানুহ তাৰমানে খ্ৰীষ্টান মানুহ চবে আমাক ৰুম চুম দিছে থকাৰ কাৰণে, ৰন্ধা বঢ়া, চাউল দালি চব্জি চব কৰি দিছে। এইকেইদিন তাৰমানে আমি পূৰা মাংস খাই আছোঁ। ৰাতিপুৱা মাংস, দুপৰীয়া মাংস, মানে চব সময়তে খালি মাংস। সেইকাৰণে এতিয়া ৰাতিৰ কাৰণে ইহঁতে আজি তোমাৰ চব্জি ভাত বনাইছে। বিলাহী চিলাহী পুৰিছে আমাৰ চন্দনে। ভিডিঅ'টোতো শেষেই হ'ল। যদি আপোনালোকৰ ভিডিঅ'টোত কিবা অলপ হ'লেও বেলেগ দেখিছে তো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন ব্লগবিলাক আৰু দি থাকিব পাৰোঁ। ধন্যবাদ।